দীৰ্ঘদিনীয়া ঢিঙৰ এটা অভাৱ আজি পূৰণ হ'বলৈ গৈ আছে। মই যিহেতু আপোনালোকে ঢিং সমষ্টিবাসীয়ে মোক বিধায়ক হিচাপে এজন জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা খুব বেছি দিন হোৱা নাই, মাত্ৰ 2-2.5 মাহহে হৈছে। আৰু এই 2-2.5 মাহত মই যি অনুভৱ কৰিছোঁ যে ঢিঙৰ এইটো এটা ডাঙৰ অভাৱ, যে ঢিঙলৈ এজন অতিথি আহিলে, আজি এজন মন্ত্ৰী আহিলে বা এজন শীৰ্ষ আমোলা আহিলে, তেনেধৰণৰ কোনো অতিথি আহিলে আমি আপ্যায়ন কৰাৰ কোনো সুযোগ নাই ইয়াত। হয়তো আমি কোনোবা ৰেষ্টুৰেণ্টত নি বহাই ভাত এসাঁজ খুৱাব লাগে। এনেধৰণৰ বহু সমস্যাৰ সন্মুখীন হৈছোঁ এই 2 মাহতে। আৰু মই এইখিনি অনুভৱ কৰি মোৰ এটা পৰিকল্পনা কৰিছিলোঁ যে পোনপ্ৰথম মোৰ যিটো কাম হ'ব, সেই কামটোৱে মই ঢিঙত যাতে এটা পৰিদৰ্শন বাংলো নিৰ্মাণ কৰিব পাৰোঁ, যাতে অতিথি আহিলে আপ্যায়ন কৰাৰ ক্ষেত্ৰত যাতে আমি কোনো লাজ পাবলগীয়া নহয়। এটা আটকধুনীয়া পৰিদৰ্শন বাংলো নিৰ্মাণৰ পৰিকল্পনা আছিলে। আৰু সেই পৰিকল্পনা অনুযায়ী অলপ দিন আগতে, আজি প্ৰায় 15 দিন আগতে এখন চিঠি আহিলে মোলৈ। DMFT ডিষ্ট্ৰিক্ট মিনাৰেল ফাউণ্ডেশ্যন ট্ৰাষ্ট বুলি এটা ফাণ্ড আছে। এই ফাণ্ডটো হৈছে য'ত নেকি ফৰেষ্টে ৰয়েল্টি পায়। ফৰেষ্টৰ ৰয়েল্টিৰ টকাটো য'ত জমা হয় DFOৰ তাত, মানে ঠিকাদাৰসকলে জমা দিয়ে। এই টকাটো 5 বছৰে জমা কৰি তাৰপিছত একেলগে এই পইচাখিনি সেই সমষ্টিত উন্নয়নৰ ক্ষেত্ৰত, আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত খৰচ কৰে। আৰু সেই হিচাপে জিলা আয়ুক্ত মহোদয়ে গাইডলাইনটো পঢ়ি দিছিলে যে এই টকাটো কেৱল যি সমষ্টিৰ পৰা ৰয়েল্টি পায় তেওঁলোকেহে পায়, অন্য সমষ্টিয়ে নাপায় পইচাটো। যিহেতু আমাৰ ইয়াত কোনো ৰয়েল্টি নাই, ফৰেষ্টৰ পাথৰো নাই, বালিও নাই, একো নাই। তেনেকৈ কোৱাৰ পিছত মই তেতিয়া অনুভৱ কৰিলোঁ যে আজি মোৰ মিটিঙত অহাটো কোনো কামত নাহিল, এনেই আহিলোঁ মই, কাৰণ কেৱল ৰহাই আৰু ব্ৰহ্মপুৰীয়াহে পায়। তাৰপিছত মই উঠি লৈ মই গোটেই ঢিং সমষ্টিৰ সমস্যাটো ব্যাখ্যা কৰিলোঁ মই সদনত, যে আমি কি অৱস্থাত আছোঁ যোৱা 20 বছৰে। এই কথাখিনি মই উত্থাপন কৰাৰ পিছত মই ক'লোঁ, যদি আপোনালোকে কোনো আপত্তি নকৰে, তেতিয়াহ'লে মোৰ এনেকুৱা এটা বস্তুৰ প্ৰয়োজন হৈছে ঢিঙত, যে আজি জিলা আয়ুক্ত মহোদয়ে গ'ল বা সন্মানীয় এজন বিধায়কে আহিলে অন্য সমষ্টিৰ পৰা, আমি বহিব দিব নোৱাৰোঁ। গতিকে তাৰ বাবে বহুত লাজ পাওঁ। আৰু এই 2 মাহত মই এইটো অনুভৱ কৰিছোঁ। মাজতে এজন আহিছিলে আমাৰ মানে নতুনকৈ এটা কণ্ট্ৰল ছাব ষ্টেচন, সেইটো পৰিদৰ্শন কৰিবলৈ আহিছিলে মাটিডোখৰ। তেতিয়া বহিব দিবলৈ আহিছোঁ। তাৰপিছত ভাতটো তেওঁ নগাঁৱৰ পৰা খাই আহিছে। আজি আইভি থকাহেঁতেন মই ক'লোঁ হয় যে বোলে নাই, আমাৰ ইয়াতে আহি দুপৰীয়া আহাৰটো ইয়াতে গ্ৰহণ কৰিব, কিন্তু নোৱাৰিলোঁ, ক'ত বহুৱাম। যাৰ বাবে তাৰ পৰা কাৰ্যালয়ৰ পৰা চাহ খুৱাই বিদায় দিবলগীয়া হৈছিলে। মই গোটেই কথাখিনি ব্যাখ্যা কৰাৰ পিছত মই ক'লোঁ, সদনে কোনো আপত্তি নকৰিব, মোক 50 লাখ টকা এটা লাগে, মোক আইভি নিৰ্মাণৰ বাবে। তাৰপিছত আয়ুক্ত মহোদয়ে ক'লে যে এইটো আপোনাৰ গাইডলাইনত নপৰে। মই বোলো গোটেই সদনে যেতিয়া অনুমোদন দিব, তেতিয়াহ'লে গাইডলাইনৰ প্ৰয়োজন নহয়, সদনে যদি সন্মতি দিয়ে। তাৰপিছত ক'লে যে আপুনি পুৰণাটোকে ৰিপেয়াৰিং কৰক। এইটোকে মোক ৰিপেয়াৰিং কৰাৰ পৰামৰ্শ দিছিলে। মই ক'লোঁ নহয়, মই ৰিপেয়াৰিং কামত মই নাযাওঁ, মই যি কৰিম নতুন কৰিম আৰু আধুনিকভাৱে কৰিম। মই অনুৰোধ কৰা। তাৰপিছত DFO মহোদয় আছিলে। DFO ক'লে যে এই বাঘৰ আতংক হওঁতে বা বাঘ ওলাওঁতে তেওঁ এৰাতি ইয়াত আহি আছিল। DFO ব্যৱস্থা নাই, এইটো ৰিপেয়াৰিং কৰিব পৰা ব্যৱস্থাত নাই এইটো। গতিকে মোৰো সন্মতি আছে, কাৰণ কোন সময়ত ভাগ ওলায়, কি ওলায়, এইটো আমি গৈ যদি থাকিব লাগে তেতিয়াহ'লে আপোনাৰ পইচাটো দিয়ক। তেখেতে কৈছে নাই, এইটো দি দিয়ক পইচাটো। সেইধৰণে মই 52 লাখ টকা হৈছে নেকি এষ্টিমেটটো, 52 লাখ টকা হৈছে। তাৰপিছত প্ৰথম কিস্তি হিচাপে 25 লাখ টকা এতিয়া দিম বুলি কৈছে। আৰু এই প্ৰস্তাৱ জিলাৰ সন্মানীয় অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়ালৈ গৈছে আজি 3 দিন আগত। তাৰপিছত জনাইছে মই মন্ত্ৰী ষ্টেডিয়ামত, তাতো তেওঁ কৈছে যে আপুনি সোনকালে বনাই দিয়ক। আৰু মই ক'লোঁ যে 2 দিন পিছত কৰোঁ, কৈছে নাই, কালি ক'লে আয়ুক্ত মহোদয়ে ক'লে যে অহাকালি দেওবাৰ, অহাকালি আপুনি এইটো আধাৰশিলা কৰক আৰু এটা পোষ্ট পুতি দিয়ক, কামটো অনগয়িং হৈ যাওক, কাৰণ MCC লাগি যাব, তেতিয়া আৰু কামটো ৰৈ যাব। যাৰ বাবে অলপ খৰতকীয়া হৈছে। সকলোকে আমন্ত্ৰণ কৰিব পৰা নাই, কালি আবেলিৰ কথা আৰু এতিয়ালৈকে। গতিকে আপোনালোকে সহযোগ কৰাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে ঢিং সমষ্টিবাসীয়ে মোক যি দায়িত্ব দিছে, মই সততা আৰু কৰি যাম। কোনোদিনে মই দুৰ্নীতিৰ আশ্ৰয় নলওঁ, ৰাজনীতি কৰি যাম। যিমান দিন পাৰোঁ কৰিম, আৰু যদি নোৱাৰোঁ, সততাত থাকি নোৱাৰোঁ, মই হাত দাঙি পেলাই পদটো এৰি থৈ গুচি যাম।
কিন্তু মই কোনোদিন দুৰ্নীতিৰ আশ্ৰয় নলওঁ। কেৱল আপোনালোকৰ দুৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ মই, যে আশীৰ্বাদ কৰিব যাতে স্বাস্থ্যটো ভালে থাকে, ঠিকে থাকে, আৰু যি দায়িত্ব দিছে এই দায়িত্ব যাতে মই সততা আৰু নিষ্ঠাৰে পালন কৰি যাব পাৰোঁ। আৰু ইতিমধ্যে আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে যদিও মই বিৰোধী দলৰ বিধায়ক, কিন্তু মই চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই বৰ্তমানলৈকে। মানে যিকোনো কাম লৈ গৈছোঁ, প্ৰথম অৱস্থাত ভাবিছিলোঁ যে মই বিৰোধী বিধায়ক কিজানি মই একো কৰিব নোৱাৰিম সমষ্টিবাহীভাৱে, কিন্তু মই জয়ী হৈ যোৱাৰ পিছত মই সন্মানীয় মন্ত্ৰীসকলৰ লগতো কথা পাতিছোঁ, মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰতো গৈছোঁ মই, কিন্তু সকলো ক্ষেত্ৰতে মই পজিটিভ দেখা পাইছোঁ আৰু ইতিবাচক। মোক কৈছে যে সমষ্টিটো নিৰ্মাণ কৰিব লাগে, দিনটো বহু পিছ পৰি আছে, গতিকে নিজৰ মতে নিৰ্মাণ কৰি লওক, যি কাম আছে। কৈছে আমিও স্বীকাৰ কৰোঁ যে বিৰোধী দল হিচাপে ধিং সমষ্টিটো বহু পিছুৱাই আছে, আৰু তাৰ কাৰণো ব্যাখ্যা কৰিছে। যোৱা বিধানসভা অধিৱেশনত সন্মানীয় আমাৰ নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই মোৰ এটা প্ৰশ্নৰ উত্তৰত তেওঁ স্বীকাৰ কৰিছে যে মই স্বীকাৰ কৰিছোঁ সদনৰ মজিয়াত যে বিৰোধী দলৰ সমষ্টিত আমি কাম কম কৰিছোঁ, আৰু কিয় কৰিছোঁ সেইটো ব্যাখ্যা কৰিছে। কৈছে যদি আমাৰ ওচৰত কোনো কাম বিচাৰি নাহে বিৰোধী দলৰ বিধায়কে, আমি কেনেকৈ জানিম যে তেওঁলোকৰ সমষ্টিত কি প্ৰয়োজন আছে। কৈছে কেঁচুৱাজনে মাকক ক'ব লাগিব ভোক লাগিছে বুলি, তেতিয়াহে আমি খাদ্য দিব পাৰিম। কৈছে আমাৰ ওচৰত নাহে, টিকেট কটা যাব বুলি মানুহ নাহে আমাৰ ওচৰত, গতিকে আমি কামো কৰা নাই তেনেকৈ। তাৰপিছত সদনৰ মজিয়াত মোক সুধিছে যে মেহবুব ডাঙৰীয়া আপোনাৰ কিবা অসুবিধা আছে নেকি, বোলে আপুনি সমষ্টি উন্নয়নৰ কাৰণে আমাৰ ইয়াত অহাত কোনো বাধা আছে নেকি। মই থিয় হৈ মই কৈছোঁ মোৰ বাধা নাই, মই ধিং সমষ্টি মই কোনো ৰাজনীতি কৰিব অহা নাই, মই একমাত্ৰ ধিং সমষ্টি উন্নয়নৰ বাবে আহিছোঁ। ৰাইজে মোক উন্নয়নৰ বাবেহে এইবাৰ নিৰ্বাচিত কৰিছে, ধিং সমষ্টিৰ উন্নয়ন, গতিকে মোৰ উন্নয়ন লাগে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে আগন্তুক দিনতো আমি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ'ম উন্নয়নৰ ক্ষেত্ৰত। ইতিমধ্যে আপোনাৰ ধিং সমষ্টিৰ প্ৰায় 23টা গড়কাপ্তানি বিভাগৰ মূল পথ 2 কিলোমিটাৰ 3 কিলোমিটাৰ আৰু 2টা RCC ব্ৰিজ মই মাননীয় মুখ্যমন্ত্ৰীক গৈ আবেদন কৰাৰ লগে লগে লিখি দিছে, একো সংকোচ নকৰে লগে লগে মোক লিখি দিছে, আৰু মোক কৈও দিছে যে আৰু কি আছে ধিঙত কৰিবলগীয়া। তেতিয়া মই কিছুমান এটা কাগজত লিখি লৈ গৈছিলোঁ ধিঙত, গোটেইখিনি এটাত লিখাৰ বাবে তেওঁ ক'লে যে এইটো ভাগ ভাগ কৰি লিখি আনিব লাগিব। কৈছে তুমি এটাতে লিখি আনি ৰত্ন ভৱনটো দিছিলোঁ, আধুনিক অডিটৰিয়াম বনাবলৈ দিছিলোঁ, তাৰপৰা ধিং কলেজো আছে তাত অট'নমাইজ কৰিবলৈ লিখিছিলোঁ তাত। তাৰপিছত হৈ গ'ল, তেওঁ পঢ়ি চালে গোটেইটো, ক'লে যে এইটো তুমি এটাকৈ লিখি আনা, এটা ডিপাৰ্টমেণ্টৰ কাৰণে এটা কাগজ লিখি যদি লিখি দিয়ে এইটো ক'ত যাব, বিভিন্ন ডিপাৰ্টমেণ্ট আছে। মূল সমস্যা, কাৰণ আমাৰ ধিঙত এটা সমস্যা হৈছে কি, আমাৰ আজি 200, 300, 500 মানুহে সভা এখন কৰিবলৈ, ৰাজহুৱা সভা এখন কৰিবলৈ কোনো সভাগৃহ নাই। গতিকে এইটো এটা ডাঙৰ সমস্যা আমাৰ। ইতিমধ্যেই মই ভাবিছোঁ যে এই অহা সপ্তাহতে মই মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিম, আৰু ধিং ৰত্ন ভৱনটো আৰু আপোনাৰ নাট্য মন্দিৰ আৰু শ্বহীদ ভৱন, এই 3টাৰ মই লিখি থৈছোঁ যে এইখিনি যাতে আন্তঃখণ্ডৰ জৰিয়তে যাতে আৰু তাৰ বাবে চেষ্টা কৰিম। আৰু বাকী তলি বিলটো এটা ইকো পাৰ্ক বনাবলৈ চেষ্টা কৰি আছোঁ, আৰু নৰুৱা সত্ৰত এটা মিউজিয়ামৰ ব্যৱস্থা কৰি আছোঁ। তাত এইখিনি কাম প্ৰথম অৱস্থাত লৈছোঁ, আৰু যদি কিবা আছে ধিং অঞ্চলৰ আপোনালোকে মোক পৰামৰ্শ দিব, নিজৰ পৰিয়ালৰ এজন সদস্য বুলি জ্ঞান কৰি মোৰ ভুল ত্ৰুটিবিলাকো আঙুলিয়াই দিব আপোনালোকে। কেৱল মোৰ কাম কৰিব যাওঁতে যিহেতু মই নতুন প্ৰতিনিধি, মোৰ ভুল ত্ৰুটি হ'ব পাৰে কিছুমান ক্ষেত্ৰত, যদি এনেকুৱা ভুল ত্ৰুটি দেখে মোৰ এজন অভিভাৱক হিচাপে, যিহেতু মোৰ অভিভাৱক নাই, এতিয়া সমষ্টিবাহীৰ যিসকল সন্মানীয় মুৰব্বী আছে, জ্যেষ্ঠজন আছে, সেইসকলেই মোৰ মুৰব্বী, গতিকে মোক যিকোনো ভুল ত্ৰুটি হ'লে মোক আঙুলিয়াই দিব। মই কথা দিছোঁ, মোৰ এবাৰ ভুল আঙুলিয়াই দিলে মই দ্বিতীয়বাৰ মোৰ দ্বাৰা কোনো ভুল নহয়, আৰু গঠনমূলক যিকোনো পৰামৰ্শ মোক আগবঢ়াব যাতে মই আগুৱাই নিব পাৰোঁ। আমাৰ আঠগাঁও প্ৰগতি লাইব্ৰেৰীৰ কথাও দাদাই মোক কৈছে, ইতিমধ্যে জনাইছে, মই এই বছৰতে সোমাবলৈ চেষ্টা কৰিম। আৰু বিধায়ক পুঁজি আৰু পৌৰসভাৰ জৰিয়তে 2টা আদৰণি তোৰণৰ পৰিকল্পনা কৰিছোঁ। পৌৰসভাৰ এণ্ট্ৰেঞ্চত যাতে ধুনীয়াকৈ 2টা আদৰণি তোৰণ, আৰু ধিঙত যাতে এটা ক্লক টাৱাৰ হয়, মানে অসমৰ গোটেই পৌৰসভাত ক্লক টাৱাৰ আছে, কেৱল ধিঙত নাই। মই ডাইৰেক্টৰৰ লগত বহিছোঁ, ডাইৰেক্টৰ মহোদয়ে মোক কৈছে যে অসমৰ কোনো পৌৰসভাত এতিয়া বাকী নাই, খালি ধিংটোত হোৱা নাই ক্লক টাৱাৰ। কৈছে আপুনি এইটো বনাই লওক, মোক কৈছে আপুনি বনাই লওক। যিহেতু ৰাস্তাও এতিয়া বহল হৈছে, গতিকে এতিয়া বনোৱাৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়। এতিয়া মই ঠাইটো দেখিছোঁ, আৰু যিকোনো থাকে, যিকোনো সামাজিক সমস্যা হ'লে মোক মাতিব, আৰু মোক বিচাৰি যাব নালাগে।
জ্যেষ্ঠজনে মোক বিচাৰি যাব নালাগে। মই এইটো হাতযোৰ কৰি কৈছোঁ, জ্যেষ্ঠজনে মোক কিবা সামাজিক সমস্যা হ'লে মোক মাতি পঠাব। মই নিজে আহি মোক বিচাৰি গৈ কষ্ট কৰিব নালাগে, মই নিজে আহিম। আৰু মই ৰাইজৰ এজন সেৱক, মোক যি দায়িত্ব দিছে মই ৰাইজৰ ওচৰত থাকি সদায় ৰাইজৰ কাষত থাকি নিজৰ দায়িত্ব পালন কৰি যাম। আৰু আপোনালোকৰ পৰা মূল্যৱান পৰামৰ্শ আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজি